নমস্কাৰ আজি অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আছোঁ মই ভাদৈ পাচালিত আৰু ভাদৈ পাচালিত আজি কিছুদিনৰ আগতে এখন নতুনকৈ দোকান অপেনিং হৈছে RCMৰ আৰু RCM বুলি ক'লে আপোনালোকে জানে এটা খুব জনপ্ৰিয় এতিয়া মানে ব্যৱসায়ত পৰিণত হৈছে RCM বুলি ক'লে আৰু বহু মানুহ ইয়াৰ লগত জড়িত হৈ আছে বস্তু কিছুমান ইয়াত মই আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম দৈনন্দিন ব্যৱহাৰ কৰা বস্তু বাহিৰেও অন্যান্য কিছুমান বস্তু পোৱা যাব আৰু এই সচৰাচৰ যিসমূহ দোকান এই দোকানসমূহত নোপোৱা বস্তু RCMত আছে আপোনালোকে ল'ব পাৰিব মই বস্তুখিনি গোটেই ডিটেইলছসমূহ অকণমান আপোনালোকক জনাবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টো চাই থাকিব শেষলৈকে দোকানখনৰ মই বাহিৰৰ পৰিৱেশটো অকণমান দেখুৱাব লৈছোঁ এইটো ভাদৈ পাচলি আমাৰ শান্তি ৰোড আৰু শান্তি ৰোডৰ এই বিল্ডিংটো দেখিছে এই বিল্ডিঙৰ কাষতে এইখন নতুনকৈ দোকান খোলা হৈছে RCMৰ আৰু মই ভিতৰলৈ আহি গোটেইখিনি বস্তু অকণমান দেখুৱাবৰ কাৰণে চেষ্টা কৰিম অ'নাৰ নাই যিহেতু অ'নাৰৰ এয়া ছোৱালী তোমাৰ নামটো মোৰ নাম নিশা গগৈ আৰু আমাৰ RCMৰ লগত ব্যৱসায় জড়িত এই আমাৰ অনিল খুৰা আছে আৰু এওঁলোকে গোটেই এই বস্তুখিনি ডিটেইলছটো অলপ মোক ক'ব আৰু আপোনালোকেও জানিব পাৰিব প্ৰথমতে কি দেখুৱাবা এইটো ভেজিটেৰিয়ান বাইটছ বুলি কয় ভেজিটেৰিয়ান বাইটছ ন এইটো মানে মাংসৰ দৰে হয় এইটো মানে নন ভেজিটেৰিয়ান যোনবোৰ মানুহ যোন মানে মাছ মাংস নাখায় সেইবোৰ মানুহে মানে এইটো বহুত ভাল পাব লাইক একদম পুৰা পিয়ৰ ভেজিটেৰিয়ান মানে এইটো কি হয় এইটো চয়াবিন প্ৰটিন চয়াবিন ন আৰু এইটো ওপৰটো এইটো চকোফ্লেক্স ন গাখীৰ লগত এইটো চেমি হয় চেম ন এইটো ভুজিয়া এইটো এইবোৰ হাজমলা ন আৰু আনকমন বস্তু কি পাব আৰু এইফালে এইবোৰ মানে বহুত মানুহৰ মানে উমেনৰ মানে স্পেচিয়েলি উমেনৰ মানে বহুত কিবা কিবি হেৰি থাকে বেমাৰ থাকে মানে এইবোৰ প্ৰটিনছবোৰ নাপায় সেইটো কাৰণে মানে এইটো নিউট্ৰিচাৰ্জ উমেন সেইটো মানে 30টা থাকে ইয়াত মানে মাহত মানে এইটো খাব লাগে এইটো মানে উমেনে খালে মানে এটা মাহেকীয়া কোৰ্চ এটা থাকে হয় এইটো তুলসী দ্ৰৱ কাহ হ'লে মানে এইটো খায় মানে এনে মানে খায় আৰু এইটো মানে বেমাৰ চেমাৰ হ'লে মানে জেনেৰেলি খাব পাৰে আৰু মানুহ এইটো কি হয় এইটো মানে এইটো চেমি হয় এইটো ডাঙৰ আৰু এইটো টাইপ অফ ডাঙৰ তুলসীৰে হয় এইটো তাৰপিছত এইটো এল'ভেৰাৰ হয় এইটো হৰলিক্স দেখিছে আপোনালোকে এইটো কি এনাৰ্জি বেটা প্লাছ এয়া আপোনালোকে ল'ব পাৰে দৈনন্দিন ব্যৱহাৰ কৰা এইসমূহ চাবোন চাৰ্ফৰ পৰা আদি কৰি গোটেই বস্তুবোৰ আহি গৈছে ইয়াত RCMৰ আৰু কি পাব আনকমন আৰু কি আছে এইবোৰ পিয়ৰ হানি টাইপ আৰু এইটো কি হয় ফ্ৰুট জেলি মিক্স ফ্ৰুট জেলি ন এইটো কি হয় এইটো মেংগো পিকল এইটো মিক্স পিকল এইটো মেগী আৰু এইবোৰ মছলা দেখিছে আপোনালোকে এইবোৰ ধূপ আৰু ওপৰত এইবোৰ পেম্পাছ এনেকৈ আছে গোটেই বস্তুবোৰ আৰু আমাৰ যিসকল যুৱতী আছে যুৱতীসকলে ব্যৱহাৰ কৰিব পৰা ইয়াত কি আছে কছমেটিকৰ এইটো আইলিনাৰ সিন্দুৰ নেল পলিছ আৰু কি আছে কাজল লিপষ্টিক যুৱতী মহিলাসকলে ব্যৱহাৰ কৰিব পৰা মানে প্ৰায় বস্তু আছে আৰু ন আপোনালোকে ল'ব পাৰিব গম পাইছে মই বস্তুখিনি আকৌ এবাৰ দেখুৱাই দিছোঁ এইফালে দেখিছে আৰু এতিয়া চব এভেইলেবল হৈ গৈছে আৰু আপোনালোকে ল'ব পাৰিব আৰু এনেকৈয়ে আপোনালোকে গোটেই বস্তুবোৰ ল'ব পাৰিব ইয়ালৈ আহি পিনে মই যোগাযোগ কৰিব পৰাকৈ আপোনালোকক ফোন নাম্বাৰটো দি দিম তেখেতৰ অ'নাৰৰ আৰু এতিয়া যিহেতু বিহু ছিজনতো আপোনালোকে ইয়াৰ পৰা ধুনীয়া বস্তু ল'ব পাৰিব আৰু যিসমূহ বস্তু আপোনালোকে ইয়াত নাপায়ো তেখেতসকলক যোগাযোগ কৰিলে তেখেতসকলে আনি দিব আৰু ভিডিঅ'টো চাই কেনে পালে আপোনালোকে জনাব আমাৰ ভাদৈ পাচলিতে যিহেতু এনেকুৱা ব্যৱসায় আৰম্ভ কৰিছে এজন অসমীয়াই গতিকে ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব তেখেতকো অকণমান উৎসাহিত কৰিবৰ কাৰণে গতিকে আজিলৈ ভিডিঅ'টো ইমানতে
সামৰি দিছোঁ। ভিডিঅ'টো ভাল পালে যদি লাইক কৰিব আৰু মোৰ ফেচবুক পেজটো ফ'ল' কৰি ৰাখিব। ধন্যবাদ।